এইফালে আমাৰ এয়া মেম নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ আজিৰ চেনেলটোৰ দ্বিতীয়টো ব্লগ আৰু যেহেতু আজি শিক্ষক দিৱস গতিকে শিক্ষক দিৱস উপলক্ষে সকলোকে শিক্ষক দিৱসৰ শুভকামনা জ্ঞাপন কৰিলোঁ আৰু এয়া আমাৰ ছাৰহঁত ৰখি আছে আমি আছোঁ স্কুলত এতিয়া আহক আৰম্ভ কৰোঁ আজিৰ ব্লগটো সকলোকে শিক্ষক দিৱসৰ দিনা এটা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ শিক্ষক বন্ধু বান্ধৱীক আমাক ঈশ্বৰে মংগলময় কৰক ভালে কুশলে ৰাখক তাৰে কামনা কৰিছোঁ ধন্যবাদ ছাৰ সুৰজ ছাৰ গুড মৰ্ণিং হয় আজি আমি এক গোট খাইছোঁ ইয়াত টিচাৰ্ছ ডে উদযাপন কৰিবলৈ নিজৰ স্কুলতে আজি আমি গেষ্ট হৈছোঁ ষ্টুডেণ্টসকলে আদৰণি কৰিবলৈ ইপিনে যোজা চলাই আছে ত' আমি ইয়াত ৰখি আছোঁ ইয়াদৱ ছাৰ Hello, happy Teachers Day everyone. Hi, happy Teachers Day. এতিয়া আমি ওলাইছোঁ ছাত্ৰ ছাত্ৰীসকলে কিছু আদৰণিৰ প্ৰস্তুতি চলাইছে শিক্ষকসকলৰ বাবে চ' এয়া আমি প্ৰথমৰ পৰা গৈ আছোঁ আৰু এইফালে আমাৰ এয়া মেম দেৱিকা মেম এইফালে মেমহঁত হেপী টিচাৰ্ছ ডে এয়া দেখিছে আমাৰ ছাত্ৰ ছাত্ৰীহঁতে স্বাগতম জনাবৰ বাবে এনেকৈ আমাক লাইনত আহিবলৈ কৈছে আৰু আমি ওলাইছোঁ আৰু লাহে ধীৰে এয়া আমাৰ খুৰা স্কুলৰে ছাত্ৰী হওক থেংক ইউ ছ' মাছ এয়া এইফালে সকলোৱে এনেকৈ বহি লৈছে আৰু আহক আজি উপভোগ কৰোঁ ছাত্ৰ ছাত্ৰীৰ পাৰফৰ্মেঞ্চ Good morning everyone. A warm and hearty welcome to all the dignitaries, teachers and fellow students gathered here. First of all, I wish all the teachers present here a very happy Teachers Day.
magazine named Knowledge Keepers, created by us, the students of class 11, to celebrate and honor our incredible teachers. Dear teacher, we hope you enjoy this small token of appreciation as much as we enjoyed trading it for you. थोड़ी बॉडी बनाना निकालो केस कबल की फसल उगाना चलो बेटा शुरू हो जा शुरू बगल दबा के थोड़ा डियर लगाना इसी बगल वाली को तनी खुशबू दूंगा चलो ऊपर से दो बटन गिले करके बताना वालों वाला सीना दिखाना परसों का लट्टू साइकिल पे घुमा है हाईवे पे मोटर साइकिल भगा के देख स्पीड में तुझको अगर सर्दी लगे तो सीट पे पीछे लड़की बिठा के देख यही उम्र है कर ले गलती से मिस्टेक यही उम्र है कर ले गलती से मिस्टेक यही उम्र है कर ले गलती से मिस्टेक यही उम्र है कर ले आसमानों में उड़ने की आशा, दिल छोटा सा छोटी सी आशा, मस्ती भर मन की भोली सी आशा, चांद तारों को সকলোকে নমস্কাৰ। সন্মানীয় সভাপতি মহোদয়, আমাৰ বিদ্যালয়ৰ প্ৰধান আদৰ্শ মহোদয় আৰু সন্মানীয় শিক্ষাগুৰুসকল আৰু মোৰ মৰমৰ ভাইটি ভণ্টি তথা সহপাঠীসকল, প্ৰথমে মই মোৰ শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ লগতে বিশ্বৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীলৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই মোৰ সমূহ বক্তব্য আৰম্ভণি কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনটোত মোক ভাষণ দিবলৈ সুযোগ দিয়াৰ বাবে শিক্ষাগুৰুসকলক বহুত ধন্যবাদ জনাইছোঁ। আজি 5 ছেপ্টেম্বৰ, যি দিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰি আছোঁ। এই দিনটো আমাৰ বাবে এক বিশেষ দিন, কিয়নো 5 ছেপ্টেম্বৰ হৈছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিন। তেওঁ ৰাষ্ট্ৰপতি হৈ থকা অৱস্থাত ছাত্ৰ ছাত্ৰীৰ এটা দলে তেওঁৰ জন্মদিন উদযাপন কৰিবলৈ অনুমতি বিচাৰিছিল। তেতিয়া সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছিল যে তেওঁৰ জন্মদিনটো উদযাপন কৰাৰ পৰিৱৰ্তে এই দিনটো শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ বেছি গৌৰৱান্বিত হ'ব। সেই তেতিয়াৰে পৰাই 5 ছেপ্টেম্বৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষত শিক্ষক দিৱস হিচাপে পালন কৰি অহা হৈছে। শেষত ষ্টুডেণ্টছৰ সৈতে কেইখনমান ফটোৰে আজিৰ এই ব্লগটো সামৰণি মাৰিছোঁ। কেনে লাগিল আপোনালোকে জনাব আৰু ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আমি পুনৰ আন এটা ব্লগত আকৌ লগ পাম। তেতিয়ালৈকে বাই বাই এণ্ড থেংক ইউ।